তো চামেলিলাস ভাই ভনীসকল তো বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ ফ্ৰম কি ভুৱনেশ্বৰ নামটো নামটো কি তোমাৰ চ' ইয়াৰ লগত আজি একেলগে আমি এটা ভিডিঅ'টো আৰম্ভ কৰিম ফ্ৰম কি ভুৱনেশ্বৰ কি আছিল ষ্টেচনৰ পৰা ইয়াৰ পৰা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিম ত' এতিয়া মানে কি আমাৰ পাপাৰ এজন ফ্ৰেণ্ড তেওঁ আহিব আহি আমাক ইয়াৰ পৰা পিক কৰিব কৰি আমি ডাইৰেক্ট পুৰীৰ হোটেললৈকে যাম থাকিম কি হৈছে পুৰা ব্লগটো পুৰা খাটৰা হ'ব না পুৰা ব্লগ তো গাইছ এটা ইখনত যাম আমি তো আংকুলক বহুত থেংক ইউ মানে আমাক এইখিনি মেনেজ কৰি দিয়াৰ কাৰণে তো বহিম যাম এতিয়া ব্লগ আৰু এতিয়া গাড়ীত বহি ল'লোঁ এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আমি পুৰীলৈকে যাম আমাৰ য'ত হোটেলখন আছে একদম তালৈকে যাম আমি তো গোটেই ভিডিঅ'টো শেষলৈকে একদম পুৰা চাই থাকক আৰু চাওক এইখন কিবা এখন কোৰ্ট ইয়াৰে কিবা কোৰ্ট আৰু কি ক'ম মানে ভুৱনেশ্বৰ গৈ টাউনখন ইমান ধুনীয়া সঁচাকৈ বিৰাট ধুনীয়া কি ক'ম তো গাইছ চাওক গাইছ ইয়াৰে পেট্ৰল পাম্প কিমান ডাঙৰ গাইছ অহাৰ পৰা এতিয়ালৈকে গণিলোঁ গাইছ 22টা শ্বপিং মল দেখিছোঁ বেলেগ আৰু কি ক'ম ইয়াৰ ডিচিপ্লিনটো চাওক গাইছ সেইটো চাইডে বোলে গাইছ বাইক বা স্কুটিখিনি টু হুইলাৰ্ছখিনি আৰু এইফালে গাইছ চব গাড়ী চাড়ী যিমানখিনি আছে এইফালে চব মানে এইটো গাড়ীখিনি চব এইটো চাইডে মানে ৰাইট চাইডে আৰু সেইটো লেফ্ট চাইডে সেইবোৰ তো গাইছ ইয়াত ফাইনেলি আহি পালোঁ মানে এতিয়া হোটেলখন পৰা মানে হোটেলখন ইয়াৰ পৰা অলপমান মানে এইখিনিতে মানে বন্ধ আছে গতিকে তাক ক'ত কেনেকৈ কি যাব লাগে মানে সেই আংকুলজনক ফোন কৰিছোঁ ৰ'ব এতিয়া তেওঁ দিব আহিব ইয়ালৈকে মানে এইখিনি দেখুৱাই দিব আহিব চ' কি হয় গোটেইখিনি চাওক তো গাইছ ফাইনেলি পাই গ'লোঁ এইটো মন্দিৰটো আৰু এইখন হোটেলখন কিবা বনাই আছে সেইটো পিছফালত আমি থাকিম নেকি তো গাইছ ফাইনেলি ইয়াত আহি পালোঁ কি হয় বাকীখিনি গোটেইখিনি আপোনালোকে দেখা পাব মানে চাওক চাই থাকক এতিয়া হোটেলৰ ভিতৰত সোমাই যাওঁ সেই মানুহটোৱে গাইছ আমাক এৰি থৈ গুচি গ'ল মানে কৈছে যে 200 মিটাৰ আগত আছে 200 মিটাৰৰ পৰা গাইছ মোটামুটি 400-500 মিটাৰমান আহিলোঁ কি হয় বলক তো গাইছ ইয়াতে হ'ল আমাৰ ৰুমটো এতিয়া তলত কেণ্টিন আছে তলত যাই এতিয়া ভাত খাওঁ সিমান গাইছ বিৰাট ভোক লাগিছে আৰু বিৰাট ভাগৰো লাগিছে তলত যাওঁ যাই এতিয়া ভাত চাত খাওঁ এতিয়া যাম এতিয়া আমি গোটেইকেইটাই যাম তাত খাম চবেই এটা এটা ৰুম লৈছোঁ তেতিয়া তলত যাম খাম এতিয়া বলক আপোনালোকক দেখুৱাওঁ ইফালে আছে উদীপ্ত সিও কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লে মই কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ এতিয়া যাম গাইছ বিৰাট ভাগৰ লাগছে কম এই যি আৰু ঠাণ্ডা গাইছ আছে মই ভাবিছিলোঁ একদম ঠাণ্ডা ৰাতি বোলে ঠাণ্ডা ৰাতিপুৱাৰ টাইমতহে বোলে অলপ গাইছ গৰম থাকে এতিয়া কি হয় বাদ দিয়ক যি হয় দেখা যাব বলক তো গাইছ আৰু এটা বস্তু দেখাই দিওঁ এইখন হ'ল পুৰীৰ মানে মন্দিৰৰ কাষৰ টাউনখন মানে মোৰ খিৰিকীৰ আমাৰ মানে ৰুমটোৰ এই খিৰিকীৰ পৰা অলপ দেখা পায় এতিয়াতো অলপ মানুহ কমিলে আপোনালোকক ভালকৈ দেখুৱাব পাৰিলোঁ হয় মানে এতিয়াতো প্ৰায় কমিলে মানে তেতিয়া গাইছ মানুহ আছিলে আৰু গাইছ ইয়াত এটা বস্তু লক্ষ্য কৰিলোঁ যে ইয়াত যিমান ৰাতি হ'লে আমাৰ যেনেকৈ আমি ধৰি লওক সন্ধিয়া টাইমটোত ল'ৰা ছোৱালীবোৰে অসমত যেনেকৈ টিউশ্যনক যায় ইয়াত গাইছ ৰাতি 10টা বজাতো টিউশ্যনৰ পৰা অহা ল'ৰা ছোৱালী দেখা পাইছোঁ আৰু বাকী গাইছ কি ক'ম আৰু গাইছ এতিয়াতো প্ৰায় 12টা বাজিবই 11:45 মানুহৰ গতিকে তথাপিও ইয়াত মানুহ একদম পূৰা ঘূৰি আছে তো এটা অলপমান বেলেগ টাইপ বেলেগ মানে একেই কিন্তু মানে কি ৰাতি যিমান ৰাতি হ'লেও কোৱা মতে বোলে ৰাতিও বোলে এনেকৈ চলি থাকে আৰু সেইফালে এতিয়া ইয়াৰ পৰা দেখুৱাব নোৱাৰোঁ কিন্তু সেইফালে ফাষ্টফুডৰ দোকান আছে গোটেই লাইনটোতে গলি এটা গলিত মানে কি ফাষ্টফুডৰ গোটেইতে দোকান আছে গোটেই চিৰিয়েলি ফাষ্টফুডৰ দোকানবোৰ বোলে গাইছ ৰাতি 2টা বজালৈকেও বোলে খোলা থাকে গতিকে এতিয়া কি হয় নাজানো তো গাইছ ভাত চাত খাই আহিলোঁ খাই আহি মানে ইয়াত ভাত চাত খাব নোৱাৰে আৰু ইয়াত ঘিউৰে আৰু নাৰিকলৰ তেল কিবা এইবোৰে কিবা কিবি বনাই খাব নোৱাৰিয়ে কিন্তু আমি মই মানে ভাত চাত নহ'লে খাব মানে বেলেগ নাখালেও মানে এনেই কিন্তু ভাতটো লাগে চ' খালোঁ তথাপিও সিমান এটা সেই নাই আমাৰ তাৰ অসমত যেনেকুৱা তো তথাপিও এতিয়া মানে অলপ বাগাৰ চাগাই দিওঁ কি কৰোঁ আৰু এতিয়া প্ৰায় আৰু কালি ৰাতিপুৱা মন্দিৰত যাম মন্দিৰটো একদম ইয়াৰ মানে মন্দিৰটোৰ ফ্ৰণ্টতে এইটো কি বুলি কয় মানে হোটেলখন আছে গতিকে একদম ওচৰতে সেইকাৰণে কি কৰোঁ আৰু এই মোৰ ইয়াত খিৰিকীখন আছে ইয়াৰ পৰা মানে গোটেইখিনি দেখাই পায় গতিকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বাই বাই